দেখিছে বিপদজনক হৈছে टेबल जलीसे नीचे पड़ गया मतलब भाई वो क्या है ये भाई कारपेट इतना खतरनाक चीज है पहली बार देखा है मैंने। नमस्कार बंधुসকল আজি মই আপোনালোকক লৈ আনিছো এটা নতুন এক্সপেৰিমেন্টৰ ভিডিও যোনটো ভিডিওত আছে ক্যালসিয়াম কাৰ্বাইড পানী আৰু কেইটামান বস্তু এই বস্তুটা কি হল পানী বটল আছে ইয়াত আমি কি কৰিম ক্যালসিয়াম কাৰ্বাইড ভৰাই দিম ক্যালসিয়াম কাৰ্বাইড ভৰাই পিনে আমি ইয়াত পানী মিক্স কৰি দিম তেতিয়া পানী মিক্স কৰিলে কি হ'ব এটা এচিটিলিন গ্যাস উৎপন্ন হ'ব আৰু এই এচিটিলিন গ্যাসটো হাইলি ফ্লেমেবল এই এচিটিলিন গ্যাসটোৰ সহায়ত আমি টৰ্চ ব্যৱহাৰ কৰিব পাৰিম টৰ্চ মানে আগৰ আপোনালোকে জানে যে আগতে কাৰ্বাইড ল্যাম্প বুলি এটা বস্তু আছিল সেই কাৰ্বাইড ল্যাম্প এই কাৰ্বাইড ক্যালসিয়াম কাৰ্বাইডৰ সহায়ত প্ৰস্তুত কৰা হয় গতিকে আপোনালোকে চাই থকা ভিডিওটো কেনেদৰে কাৰ্বাইড ল্যাম্প প্ৰস্তুত কৰা হয় এতিয়া কি কৰিম আমি এইবিলাক আমি কাৰ্বাইড ক্যালসিয়াম কাৰ্বাইডবিলাক সৰু সৰুকৈ ভাঙি লৈছোঁ এতিয়া আমি কৰিম এইবিলাক ইয়াত ভৰাই ল'ম ভৰাই পিনে আমি ইয়াত পানী মিক্স কৰিম পানী মিক্স কৰাৰ পিছত এইটো মুখনিখন মাৰি দিম মুখনিখন মাৰিলে ইয়াত গেছ উৎপন্ন হ'ব আৰু গেছটোৱে এই ছুইচটোৱে ব্লক কৰিব আৰু আমি যেতিয়া প্ৰয়োজন হয় আমি এইটো জ্বলাবৰ কাৰণে গ্লাছ এইটো খুলি ল'ম এতিয়া জ্বলিব গতিকে ভিডিঅ'টো চাই থাকক আগলৈ আমি এতিয়া কি কৰিম ভৰাই ল'ম এইটো ইয়াত আমি ইয়াত খুব কম পৰিমাণে ভৰাম বেছি পৰিমাণে ভৰালে গেছটো বেছিকৈ উৎপন্ন হ'ব আৰু কি কৰিম বেছি উৎপন্ন হ'লে এইটো ব্লাষ্ট হোৱাৰ চান্স থাকে গতিকে আমি খুব বেছি নভৰাওঁ কম পৰিমাণে ভৰাম ইয়াত এইটোৰ পৰা ইয়াত গেছ এটা উৎপন্ন হয় গতিকে আমি ইয়াৰ ছেফটিৰ কাৰণে আমি মাস্ক ব্যৱহাৰ কৰি পেলাই মাস্ক ব্যৱহাৰ কৰি লওঁ আৰু এইটো মাস্কখন ল'লেও এইটো ব্লাষ্ট হ'ব পাৰে ব্লাষ্ট যদি হয় চকুত পৰিলে চকুটো নিশ্চয় ক্ষতিসাধন হ'ব গতিকে আমি গ্লাছখন লগাই লৈছোঁ আমি ভৰাই ল'লোঁ খুব কম পৰিমাণে হৈছে বেছি পৰিমাণে ভৰালে কি হ'ব ব্লাষ্ট হোৱাৰ চান্স থাকিব সেইটো কাৰণে আমি খুব কম পৰিমাণে ভৰাই ল'ম এতিয়া আমি কি কৰিম এইটো ক্যালসিয়াম কাৰ্বাইড ভৰাই ল'লোঁ এতিয়া আমি ইয়াত পানী মিক্স কৰিম এইটো আঁতৰাই লওঁ এতিয়া ইয়াত পানী মিক্স কৰিলে ইয়াত গেছ উৎপন্ন হ'ব ইয়াত দেখিছে গেছ উৎপন্ন হৈছে আমি এতিয়া মুখনিখন সোনকালে মাৰি দিম যাতে গেছটো ৰখিব পাৰে এইটো চব উতলিছে কেনেকৈ গোন্ধ ওলাইছে ইয়াৰ আপোনালোকে এইটো সেইকাৰণে ঘৰত কৰিবলৈ চেষ্টা নকৰিব এইটো যদি আপোনালোকে ভালকৈ কৰিব নাজানে এইটো টান হৈ গৈছে আমি খুলি দিয়া ভাল সোনকালে নহ'লে ব্লাষ্ট হৈ চান্স আছে এইটো চব টান হৈ গৈছে এইফালে আমাৰ গেছ ওলাইছে চক এতিয়া এইটো জুই লগাম চক কেনেকৈ লাগিব দেখিছে কিমান হেৰিকৈ ওলাইছে এইটো চল্ডাৰিং কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় এইটো গেছটো একচুৱেলি ৰখা নাই এইটো আমাৰ সম্পূৰ্ণ খোলা নাই এইটো ব্লাষ্ট অলপ দূৰ ৰখা ভাল হ'ব কাৰণ এইটো ব্লাষ্ট হৈ যাব পাৰে এইটো ব্লক হৈ গৈছে খুলিলেও ভাল হ'ব দেখিছে এইটো আমি জ্বলাব পাৰিম এইটো খালি ৰখি যোৱা নাই কি কাৰণে ৰখি যোৱা নাজানো নেটৱৰ্ক এইফালে গেছ এতিয়া ওলাই আছে আৱাজ এটা কৰি আছে চক বতাহ মাৰি থকাৰ কাৰণে এইটো জ্বলা নাই এইটো অলপ আঁৰ কৰিব লাগিব তেতিয়া জ্বলিব বতাহটোৰ কাৰণে অলপ প্ৰব্লেম দিছে এইটো অলপ আমাক খুলি দিলে এইটো চব বেছি টান হৈ গৈছে ইয়াত লিক হৈ গ'ল চব এইটো আমাৰ বিপদজনক হৈছে টেবল জ্বলিছে এক্সপেৰিমেণ্টটো ভয়ানক হ'বলৈ গৈছে এতিয়াও গেছ লাইছোঁ এইটো আমাৰ এইটো ব্লক হৈছে ৰ এইটো আমাৰ ইয়াত এইটো আমাৰ এইখিনিৰ পৰা আঁতৰি দিয়া ভাল হ'ব কাৰণ এইটো বিস্ফোৰণ ঘটিব পাৰে এতিয়া তো সেইটো কাৰণে এইটো চাওক এইটো এইখিনিত একচুৱেলি ব্লক হৈ গৈছে এইটো এইখিনিত ব্লক হৈ গৈছে এইটো আমি এইখিনি খুলিলে ভাল হ'ব এয়া চাওক এতিয়া ওলাইছে এইটো চাওক এতিয়া ব্লাষ্ট হোৱাৰ চান্সটো কম আছে কাৰণ ইয়াৰ এইটো টাইটটো কমি গ'ল গতিকে এইটো এতিয়া ব্লাষ্ট নহয় বা এইটো ইয়াৰ কাৰণে ভয় নাই এতিয়া দেখিছোঁ তথাপিও এইটো গেছটো যদি ভিতৰলৈ সোমাই জুইটো যদি ভিতৰলৈ সোমাই যায় ব্লাষ্ট হোৱাৰ চান্স আছে এইটো আকৌ ইয়াত ব্লক হৈ গৈছে সেইটো কাৰণে ইয়াত আকৌ এইটো টাইট লৈ লৈছোঁ এইটো বহুত গৰম হৈছে এইটো
এইটো এচাইডে এৰি দিয়া ভাল হ'ব, কাৰণ এইটো আকৌ টাইট হৈ গৈছে, এইটো ব্লক হৈ গ'ল, ব্লাষ্ট হোৱাৰ চান্স আছে। এতিয়া বেছি পৰিমাণে দিয়াৰ কাৰণে এনেকৈ ব্লক হৈ গ'ল, মানে এই পাইপডাল ব্লক হৈ গ'ল, সেইটো কাৰণে ব্লক হৈ যোৱাৰ বাবে জ্বলি যোৱাৰ বাবে আমি টৰ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, এইটো ব্লাষ্ট হোৱাৰ চান্স আছিলে। আমি সেইকাৰণে পাইপডাল ছিঙিলোঁ যাতে গেছটো ভালদৰে ওলাই যায়। এইটো যদি কম পৰিমাণে দিলোঁ হয় তেতিয়া আমি হয়তো কিবা এটা ভাল ৰিজাল্ট পালোঁ, এতিয়া আমাৰ এক্সপেৰিমেণ্টটো ফেইল হ'ল বুলি ক'ব পাৰি। আমি টৰ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, আমি বিস্ফোৰক হিচাপে ব্যৱহাৰ কৰিব পাৰিলোঁ। গতিকে আপোনালোকেতো ঘৰত ট্ৰাই কেতিয়াও নকৰিব, কাৰণ এইটো বহুত বিপদজনক হ'ব পাৰে। এইটো যদি সম্পূৰ্ণ ব্লক হৈ যায় সেইটো ব্লাষ্ট হৈ যাব, আৰু এই কেলছিয়াম কাৰ্বাইডটো যদি চকুত পৰে নহয়, কাৰণ আপোনালোকে দেখিছেই পানীৰ লগত যদি ৰিয়েকশ্যন কৰে এচিটিলিন গেছ উৎপন্ন হয়, কাৰণ এই কেলছিয়াম কাৰ্বাইডটো যদি চকুত সোমাই যায় নহয়, আপোনাৰ চকুৰ পানীৰ লগত ৰিয়েকশ্যন কৰি এচিটিলিন গেছ উৎপন্ন হ'ব। গতিকে সেই এচিটিলিন গেছটোৱে আপোনাৰ চকুটো ক্ষতি সাধন নিশ্চয় কৰিব। গতিকে এই বস্তুটো পানীত কেতিয়াও নিমিলাব, কাৰণ পানীত মিহলালে এচিটিলিন গেছ উৎপন্ন হয়, সেইটো জ্বলিব আৰু আপোনাক বিপদ ঘটাব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। इधर हम लोग थोड़ी सी कारपेट और पानी डाल के उस पर गैस उत्पन्न कर रहे थे। बाद में हम लोग इसमें थोड़ा ये लाइटर ऐसे 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 रुको ऐसे लाइटर लेके हम दिखाओ जरा उसको और अरे ऐसे देखो, ऐसे होता है ये होता है कारपेट। रुको ये होता है कारपेट हम लोग पहले इसे ऐसे डालते हैं, मतलब भाई वो क्या है ये भाई, कारपेट इतना खतरनाक चीज़ है, पहली बार देखा है मैंने। तो जितने भी नए देखे हैं सब एक बंदे लाइक करो यार। ओ भाई कारपेट ऐसे चलता है भाई। आप लोग घर में ऐसे कारपेट को पानी के पास आने मत देना। तो इधर एक्सपेरिमेंट हम इधर ही खत्म करते हैं।